হাই গাইজ, মোৰ নাম মৃদুল। মই আজি আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ কেৰেলা ইডুকি ডিষ্ট্ৰিক্টত অৱস্থিত নদীবান্ধটো দেখুৱাবলৈ। চাওঁচোন কিমান পাৰোঁ সিমান দেখুৱাওঁ। চ' লেট ষ্টাৰ্ট। হেল্ল' ফ্ৰেণ্ডছ, ভিজিটিং অফ ইডুকি ডাম ফ্ৰম কেৰেলা। চাওঁ আজি ইডুকি ডামত কি আছেনো, আপোনালোকৰ মাজলৈ ওলাই আহিছোঁ। যিমান পাৰোঁ সিমান দেখুৱাম, কি হয় চাই লওঁ। লেটছ এনজয়। সোমাবলৈ কোনো ধৰণৰ মোবাইল ফোন ইউজ বা কেমেৰা এনেধৰণৰ কোনো বস্তু নিনিয়ে। চ' তাৰ কাষৰ মনোৰম দৃশ্যবিলাক দেখুৱাইছোঁ। চাওকচোন কিমান ধুনীয়া। ৱাও, নদীবান্ধটোৰ কাষতে লাগি আছে এটা পাৰ্ক, যিটো পাৰ্কৰ মনোৰম দৃশ্য চাই আপোনালোকেও হতবাক হ'ব। তাৰ কাষৰ কিছুমান দৃশ্য দেখুৱাইছোঁ। বিশেষকৈ পাৰ্কখন বহুত ওখ হয়, চ' সেইকাৰণে দৌৰি যাবলগীয়া হৈছে। বিশেষকৈ মোৰ আৰু এটা ভাল লাগিছে, বিশেষকৈ ইয়াত আহি পিনি ইয়াত পৰিৱেশ। ইয়াৰ উপৰিও কিছুদিনৰ আগত আমাৰ অসমত ওলাই যোৱা এটা আকাশত এটা চিনে বহুত জোকাৰণি মাৰিছিলে। ঠিক তেনেদৰে আজিও ইয়াত কপাল ভাল বুলি ক'ব লাগিব। সেইটো কাৰণে আমি অন্তত উপভোগ কৰিব পাৰিছোঁ। চব ৱাও, এমেজিং, স্বৰ্গ বুলি ক'ব লাগিব। কপাল ভাল, যিটো কেইদিনমান আগত আমাৰ অসমতো এনেধৰণৰ এটা চিন আকাশত ওলাইছিলে বুলি কৈছে। পাৰ্কৰ মাজতে লাগি আছে এটা পুখুৰী, য'ত মাছে ভৰা। ইমান মাছ আছে যে পগলা হৈ যাব, মানে পগলা হৈ যাব বুলি ক'লেও বেয়া নহয়। যে হাতখন দিয়াৰ লগে লগে কিমান মাছ চাওঁ নিজে আপোনালোকে। ৱাও, ইমান মাছৰ জাক, বাপৰে। এইটো মাছখিনিতো মাৰিবলৈ নিদিয়ে, চ' মাত্ৰ চাব পৰা যাব। মজা, ৱাও। ওপৰৰ পৰা অকণমান আৰু আনন্দ উপভোগ কৰি চাওঁ। ৱাও, বিশেষকৈ পাহাৰৰ ওপৰৰ পৰা চাই বেছি ভাল লাগে। জীৱনৰ এটা ভাল লগা যাত্ৰা। বন্ধুসকল, যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' কেনে লাগিলে মতামত জনাই কমেণ্ট বক্সত গৈ কমেণ্ট দিব। থেংক ইউ, আজিলৈ ইমানেই।